নমস্কাৰ আকৌ এবাৰ স্বাগতম জনাইছো আপোনালোকক নতুন এটা ভিডিও লৈ আশা কৰিছো ভিডিওটো চাই ভাল পাব আজিৰ গ্ৰাফখিনি আপোনালোকে মেখেলা চাদৰ যদি বনাইছে বা বনাব তেতিয়া হলে আসলটো লাইন কিবা এক থকা ফুল তুলি পেলাই এনেকুৱা ধৰণৰ ফুল এক লাইন উঠাই দিব পাৰে দেখিবলৈ কাপোৰযোৰ বহুত ধুনীয়া হ'ব কিনা মেখেলা চাদৰ বিলাকত এনেকুৱা ধৰণৰ ডিজাইন বিলাক থাকে এনেকুৱা এক লাইন দি পেলাই সৰু সৰু বুটা আপোনালোকে গোটেই গাতে বাছি দিব পাৰে নিদিলেও একো কথা নাই ভাল লগা গ্ৰাফখিনি আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব লৈ পেলাই গ্ৰাফৰ বহীত উঠাই ল'ব নহলে আপোনালোকে স্ক্ৰিনশ্বট লৈ পেলাই তাৰে জেৰক্স কপি উলিয়াই এটা চানেকিৰ বহী বনাই ল'ব পাৰে মই তেনেকুৱাকে কৰিছিলো মোবাইলত স্ক্ৰিনশ্বট লৈ পেলাই জেৰক্স কপি কৰি উলিয়াই তাৰে চানেকিৰ বহী বনাই লৈছো কাৰণ গ্ৰাফৰ বহীত উঠালে বহুত টাইম ওয়েষ্ট হয় আৰু মোবাইলত চাই এনেকৈ কৰি থকাটো বহুত বেছি দিগদাৰ যেন পাওঁ মই সেই কাৰণে মই বহী কৰি উলিয়াই লৈছো এইটো এটা ইজি টেকনিক হয় গ্ৰাফৰ বহীত উঠোৱাতকৈ আপুনি যদি বহি এটা বনাই লৈ জেৰক্স কৰি পেলাই আপোনাৰ ওচৰ চুবুৰীয়াই লৈ যাই পেলাইও আপোনাৰ গ্ৰাফত চাই পেলাই ফুল উঠাব পাৰিব আৰু আপোনাৰ লগত সদায় থাকিব চানেকিখিনি তেনেকুৱাকে কৰিব পাৰে আইডিয়াটো দি দিছো ভাল পালে কৰিব তেনেকুৱাকে মোবাইলত চাই পেলাইনো কিমান কৰি থাকিব শেষলৈকে ভিডিওটো চাই থাকক আৰু বহুত ধুনীয়া ধুনীয়া গ্ৰাফ দেখিবলৈ পাব শেষত চানেকিখিনি চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহলে ভিডিওটো লাইক কৰি দিব আৰু নতুন চানেকি লৈ আনিম মই মোৰ ওচৰত ঢেৰ কালেকশ্যন আছে চানেকিৰ ভেৰাইটিজ কালেকশ্যন আছে আপোনালোকে শেষলৈকে ভিডিওটো চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো নতুন এটা ভিডিওৰ সৈতে আপোনালোকৰ লগত পুনৰ লগ হ'ম